হেল্ল', হাততে মোবাইলটো আছিলনে? ইমান সোনকালে ৰিচিভ কৰিলা যে? হাততে আছিলে। কি কৰি আছিলা? হাততে আছিল যে? মনৰ ভাৱবোৰকে ডায়েৰীত লিখি আছোঁ। তোমাৰ মনৰ ভাৱ জানিব পাৰিমনে? আগতেতো তুমিয়ে মোৰ সকলো মনৰ ভাৱ পঢ়ি মোক মৰম কৰিছিলা। এতিয়া মোক সুধি আছে যে জানিব পাৰিমনে বুলি। আচলতে কি জানা, মই সকলোৰে মন ভাল ৰখাৰ চেষ্টা কৰোঁ, কিন্তু সকলোৱে পাহৰি যায় মোৰো যে এটা মন আছে। এটা ভুলৰ বাবে তুমি আঁতৰি গৈছা মোৰ পৰা। তুমি যি ভুল কৰিছা সেইটো মই কৰিলে তুমিও মোৰ পৰা আঁতৰিয়ে গলা হয়। শুনা, তুমি মোক কেতিয়াও ক্ষমা কৰিব নোৱাৰিবানে? তুমি পাৰিলা হয়, মই যদি কৰিলোঁ হয় তুমি কৰা কামটো। নাজানো। তেনেহ'লে মোৰ পৰা কি এক্সপেক্ট কৰা? মই কেনেকৈ ক্ষমা কৰিম তোমাক? মই কেনেকৈ থাকিম তোমাৰ লগত? তোমাৰ লগত থাকিলে এটা এটা ছেকেণ্ড দুখেৰে ভৰি পৰি থাকিব মোৰ। বহুত ভাল পাইছিলোঁ তোমাক, কিন্তু তুমি বহুত বেছি অন্যায় কৰি দিলা মোৰ লগত। ভাবিলে এনেকুৱা লাগে ভাল পোৱা মানে অকল দুখ। মই জানো মই ভুল কৰিছোঁ, কিন্তু মই গোটেই জীৱনৰ বাবে তোমাক হেৰাব নিবিচাৰোঁ। মই নোৱাৰিম। ভুল কৰাৰ আগত এইবোৰ ক'ত আছিলে? তেতিয়াতো আনৰ লগত সুখী আছিলা, মই গম নোপোৱা কৰি। এতিয়া এইবোৰ তোমাৰ মুখত একেবাৰে নাসাজি। শুনা, শেষ কলেটো আমাৰ বাহে। হেল্ল', হেল্ল'।